যেহেতু আপোনাৰ গছপুলিৰ ফটো আপলোড নমস্কাৰ, যেহেতু আপোনাৰ গছপুলি ফটো আপলোড দিব লাগে, সেইটো বহুতে কৈ আছে যে ৱেবছাইটটো বেয়া হৈছে বা কাম কৰা নাই আজি, তেনেকুৱাকৈ কৈ আছে। একচুৱেলি তেনেকুৱা নহয় বস্তুটো, এইবিলাক বস্তু বেয়া নহয়, গ্লিচ হোৱাৰ কাৰণে অলপমান ক্ৰিটিকেল কৰি দিছে সিয়ে। এইটো কেনেকুৱাকৈ কৰিব পাৰি মই দেখাই আছোঁ। এইটো আপোনাৰ লিংকত ক্লিক কৰি দিব, ক্লিক কৰি দিলে আপোনাৰ এনেকৈ এইটো চাব, ইয়াত 29+4 মাৰি দিছোঁ হা, মোৰ নাম্বাৰটো 9707। এইটো প্লাছ কৰি দিলে 29+4 কিমান হ'ব? 33। 33 হ'লে আপুনি 33 যদি মাৰি দিয়ে আপোনাৰ কি দেখাব? গতিকে ভিলেজ মাষ্ট বি লেছ দেন অৰ ইকুৱেল টু 20 বুলি দেখাইছে। মানে এইটো যিটো আপোনাৰ প্লাছ কৰি 29 আৰু 4 প্লাছ কৰি 33 পাইছোঁ, 33 পালে নহ'ব, ইয়াতে প্লাছ কৰি 20 হ'ব লাগিব, নহ'লে 20তকৈ তলত হ'লেহে আপোনাৰ কি হ'ব? বস্তুটো কাম কৰিব। ঠিক আছে, এইটো তেনেকুৱাকৈ নকৰি যেতিয়ালৈকে আপোনাৰ প্লাছ কৰি বা মাইনাছ কৰি 20ৰ ডাউনত বা 20 নহয়, তেতিয়ালৈকে বেক কৰি ক্লিক কৰি থাকিব। এনেকৈ বেক কৰি দিব নহ'ব। যেতিয়ালৈকে 20 বা 20ৰ ডাউনত নহয়, তেতিয়ালৈকে আপুনি লিংকত ক্লিক কৰি থাকিব। কাৰণ বহুতে বিজি হৈ আছেতো, সেইটোৰ কাৰণে অলপমান ক্ৰিটিকেল কৰি দিছে লিংকটো। এবাৰ 16-3-19, আপোনাৰ 16-3-19 হ'লে এবাৰ আপোনাৰ নাম্বাৰটো বহাই দিয়ে, আপোনাৰ 19 হ'লে হৈ যাব। 9707536711। এবাৰ আপোনাৰ ইয়াতে এনচাৰত, এতিয়া আপোনালোকে এনচাৰত এবাৰ 19 বহাই দিব। এবাৰ যদি 19 বহাই দিয়ে, আপোনাৰ OTP প্লেটফৰ্মটো আগৰ নিচিনাকৈ খোলা হৈ যাব। OTP আহিব, OTP দিয়াৰ পিছত পুনৰ তেনেকুৱাকৈ কৰিব পাৰিব। ঠিক আছে, এইবাৰ মই ক্লিক কৰি দিছোঁ চেণ্ড OTP। বাছ হৈ গ'ল না, এনেকুৱা প্ৰচেছটো। ঠিক আছে, OTPটো বহাই দিলে 568 বাছ এবাৰ আপোনাৰ ক্লিক কৰি দিয়া, এনেকুৱাকৈ আহি যাব। ঠিক আছে, এতিয়া ফটো আপলোড কৰিব পাৰিব, আগৰ নিচিনাকৈ কাম কৰিব পাৰিব।